हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল প্ৰথমতে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মানে মই যেতিয়া তাতে যে আসলো আতে একেদিন ইমান বৰষুণ মানে কাপোৰ চাপোৰ নুহুকাই কতো ওলাও যাব নোৱাৰি সেইকাৰণে মানে এটো মানে বেলেগৰ ঘৰ আৰু নতুনকৈ মানে ঘৰ বনাই আছে ইয়াতে মেলি দিছো এতিয়া কাপোৰ নিব আহিছো এয়া দাদাই তালা খুলি আছে কাপোৰ খানি নি গাপা দুই ওলাও আৰু আজি ৰঘুপতি চাবলৈ যাম ৰঘুপতি মানে একেদিন বৰষুণৰ কাৰণে মানে কতো ওলাই যাব পৰা নাই আজি অলপমান বতৰটো ভাল কৰিছে আজি কাৰণে ৰঘুপতি চাবলৈ যাম আমি এতিয়া যাবলো সিনেমা চাবা দাদা ইতি ভাত খায় কি যে কৰি থাকে হাতে জানে ইতি ভাত খাবা দিছি হাতে পিছত যাই থাকো জেঠি মই ভাইটি যাই থাকো মানে কংকনদা আৰু টিকলুদা গাড়ীত যাব এইখিনি আমি খোজকাঢ়ি আগে থেকে যাই থাকো আৰু বাই 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 আমি এতিয়া আদাবাৰী আহি পালো ইয়াতে ৰখি আছো আৰু দাদাহঁতক আমি ভালকৈ চিনি নাপাওঁ যে সেইবাবে ইহঁতক ৰখি আছো আৰু মই প্ৰথমবাৰ এয়া চলন্ত চিৰিত উঠিছো কি ভয় লাগিছিল এতিয়া আহি পালো আমি মল আহি পাই এতিয়া চেকিং চলি আছে মানে খোৱা বস্তু নিব নিদিয়ে ভিতৰলৈ সেইবাবে চেকিং কৰি আছে আৰু এয়া আমি আহি পালো আমি ঠিক টাইমতে আহি পাইছো মানে আমাৰ সিনেমা শো আছিল 12:45 আৰু আমি আহি পাইছো 12:44 ঠিক টাইমতে আহি পাইছো আৰু গানটোৰ সাউণ্ডটো দিব নোৱাৰো কপিৰাইট লাগি যাব সেই কাৰণে আপোনালোকক অলপ এনে দৃশ্য দেখুৱাই দিলো এডভাৰটাইজ দিছে এতিয়া ৰখি আছো সিনেমা শেষ গ'ল কি ভাল লাগিল সিনেমাখন চাই আৰু প্ৰথমবাৰ যেটিকে হলত চাইছো আৰু বেছি ভাল লাগিল এতিয়া আমি ঘৰলৈ যাওঁ ৰ'ব আৰু সিনেমা শেষ হোৱাৰ পিছত আমি দুখনমান ফটো উঠিলো যেটিকে প্ৰথমবাৰ হলত গৈছো আৰু চাব সেইকাৰণে উঠিলো একেলগে সিহঁতে উঠিলে আৰু কংকনদাক জোকাই আছিলো কেমেৰামেন বুলি কথাখিনি দিব নোৱাৰিলো বেকগ্ৰাউণ্ডত গান বাজি আছিল সেইকাৰণে আমি তাৰ পৰা আহি কামাখ্যা গেটতে কিবা এটা খালো দাদাতে নন ভেজ খাইছে যেহেতু আজি মঙ্গলবাৰ জেঠি মই বাবুই ভেজ খালো আৰু খাই উঠি তাৰ ওচৰতে নিউ মাৰ্ট বুলি এখন আছে সেইখনতে জেঠিহঁতে কিবা কিবি ঘৰত সৰু সৰু বজাৰ কৰিলে বজাৰ কৰি আপোনালোকক চিনেমাখনৰ কথা ঘৰত গৈ ভালকৈ কৈ আছো ৰ'ব ঘৰ আহি পালো এতিয়া কাপোৰ চাপোৰ হ'লে কিনে আপোনালোকক লগ পাই আছো ৰ'ব আপোনালোকক চিনেমাখনৰ কথা ক'ম বুলি কৈছিলো নহয় চিনেমাখন মানে ইমান ধুনীয়া হৈছে মানে ৰবি শৰ্মা দা মানে কি ধুনীয়া এক্টিং কৰিছে ফাইট কৰিছে মজা হৈছে আপোনালোকে যদি কোনোবাই চোৱা নাই চাব বহুত ভাল হৈছে আৰু প্ৰিয়ম পল্লৱী বাটো মই বহুত ভাল পাওঁ মানে অলপ সময় ওলাইছে কিন্তু বহুত ভাল হৈছে আৰু এইফালে গানকেইটাতো ক'বই নালাগে আপোনালোকে দেখিছেই গানকেইটাও ভাল হৈছে কাহিনীটো ভালেই আপোনালোকে চালে গম পাব মানে বহুত ধুনীয়া হৈছে আৰু কোনোবাই যদি চোৱা নাই চাব আৰু মই জীৱনত হলত মানে যাই কিনে চিনেমা চাব যোৱা নাই আৰু হলত চিনেমা চাই পোৱা নাই এনে টিভিত চাওঁ আৰু কিন্তু হলত মানে কোনোদিন চাই পোৱা
পালোঁ আৰু ভাগ্য ভাল চাই আহিলোঁ আৰু আজি চাই কিনে বহুত ভাল লাগিছে আৰু মই এখন চিনেমা কিজানি জীৱনত নাপাওঁ আৰু তাৰমানে পিছত চাওঁ নে নাচাওঁ মানে ঠিক নাইতো মানে ইহঁতৰ তাতে আহিলোঁ আহি কিনে চালোঁ আৰু পিছততো চাব পাওঁ নে নাপাওঁ সেইকাৰণে এইখন চিনেমা মোৰ জীৱনত মনত ৰাখি যাব আৰু মই এতিয়া মানে চাহ তাহ খাই অলপ শুলোঁ উঠি এতিয়া ভাত বনাওঁ মানে জেঠি বনাব মই এনেই অলপ চব্জি কাটি দিওঁ আৰু কাটি কিনে অলপ সহায় কৰি দিওঁ আৰু কিমাননো এনেই শুই থাকিম মানে ইয়াত অহাৰ পিছত মানে ক'তো ওলাই যোৱাই নাই না মানে খোৱা আৰু খোৱা সেই কাম হৈছে মানে সেইকাৰণে অলপমান জেঠিক অলপমান সহায় কৰি দিওঁ আৰু এইবিলাক পাইছোঁ মই জেঠিক আঞ্জা কাটি দি আহিলোঁ আৰু মানে এতিয়া মোবাইল চাওঁ আৰু মানে কি নকৰি থাকিম মানে দাদাও নাই তাৰপিছত জেঠাও নাই তাৰপিছত আৰু ভাইটি কংকনদাৰ লগত ফেঞ্চিত গৈছে মানে এনে মানে পেণ্ট এটা আনিছিল কংকনদাৰ সেইটো ফিৰাব গৈছে আৰু ভাইটিক বোলে কিবা কাপোৰ আনি দিয়ে মই কৈছোঁ মোলৈও আনিবি এতিয়া কি কৰে চাওঁ ৰ'বচোন আনিলে আপোনালোকক দেখাম ৰ'ব ভাইটি আহি পালে মানে কংকনদা মানে আজি ডিউটি ক্ষতি কৰি মানে আমাৰ চিনেমা চাব গৈছিল আৰু সেইকাৰণে মানে পিছবেলা ডিউটি কৰিব আৰু এতিয়া মানে ভাইটিকো লৈ গৈছে ভাইটিক মানে কামাখ্যা গেটত দি কিনে সি মানে গুচি গৈছে আৰু এতিয়া ভাইটিয়ে মানে আহিছিলে আৰু অকলে আহিছে আৰু এইখিনি ওপৰৰখিনি যিটোকে চিনিয়ে পায় তাতে ডাঙৰ হৈছে সেইকাৰণে আহিব দিছে আৰু আহিছে এতিয়া মানে কি আনিছে চাওঁ ৰ'ব এয়াতো লং পেণ্ট আনিছে ভাইটিৰ তাৰপিছত এইটো ভাইটিৰ চাৰ্ট এনেকুৱা চেক আছে এইটো আৰু এইটো এনে মোৰ ঘৰত পিন্ধা কৰি আনিছে আৰু এইটো চাওক কি ধুনীয়া লাগিছে ন মোৰ কিন্তু ভাল লাগছে আপোনালোকৰ কেনেকুৱা লাগছে কমেণ্ট কৰি কিনে জনাব আৰু ভাইটিৰ একযোৰ জোতা আনিছে এইযোৰ মানে এনেকুৱা জোতা নাছিল আৰু সি আনিলাক এতিয়া আশা আছিল বোলে আনিবাক লাগি আজি আনিলাক মই ভাতত খাই উঠি শুব লৈছোঁ মানে কালি ভাইটিৰ জন্মদিন আৰু ঘৰত এনে মায়ে মানে শৰাই দিম বুলি কৈছে আৰু মন্দিৰত এইফালে মানে শৰাই দিব পাৰে নে নোৱাৰে ঠিক নাই তাৰমানে গাঁৱত মানে বহুত পানী হৈ গৈছে মানে ইয়াতো বৰষুণ দি আছে কিন্তু ইয়াত কমকৈ দি আছে তাত ইমান মানে ধাৰাসাৰ বৰষুণ দি আছে ইফালে মানে পানী মানে মাথাউৰিও ভাঙিছে ত'ত ভাঙিছে মানে পানী হোৱাৰ আৰু চান্স আছে আৰু বানপানী হোৱাৰ মানে শৰাই দিব পাৰে নে নোৱাৰে গম নাপাওঁ আৰু পানী হ'লে ক'ত শৰাই দিব আৰু সেইকাৰণে ইয়াতে আছোঁ যিহেতুকে এনে কাষৰ মানে গণেশ মন্দিৰ আছে আৰু গণেশ মন্দিৰ এটা তাত ছাতি দিম আৰু ভাইটি আৰু মই যাই কিনে ছাতি দিম তাৰপিছত হেৰি কৰিম আৰু ছাতি দি কিনে এনেই ছাতি দি সেৱাটো কৰি থৈ দিম আৰু গাঁৱত যি কৰে সেইটো কৰিব আৰু এইফালে পানীটো ন এনেও মানে জন্মদিন পাতাই নাযায় এনে শৰাইখিনি দিওঁ আৰু সেইকাৰণে যি কৰে কৰিব আৰু কালি মাহীহঁতো আহিব আমাৰ গাঁৱৰ পৰা মাহী আহিব মাহীৰ ল'ৰা ছোৱালী দুটা সিহঁত আহিব